ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে কি পাবা ক্লাছ 9 ৰ দ্বিতীয় অধ্যায় তোমালোকে পাবা কি বহুপদ এতিয়া তোমালোকে ক্লাছ 8 বা 7 6 ত এইবোৰ ৰাখি পাইছা নিশ্চয় ধৰা 2x হয়নে নহয় 3x 4x এই যে x বোৰ আমি লিখো এইবোৰ কি আসলতে এইবোৰক আমি কি কওঁ জানানে এইবিলাক চলক বুলি কওঁ অৰ্থাৎ কি আমি xৰ এইটো xৰ বা এইটোৰ xৰ আমি ভ্যালুটো গম নাপাও হয়নে নহয় আমি ভ্যালুটো নাজানো আমি এটা ধৰি লৈছো x এটা সামথিং কিবা এটা ভ্যালু এইটোৰ বা আমি এনেকৈ লিখো 2y লিখিব পাৰো বা z লিখিব পাৰো এইবোৰ আমি ধৰি লও একোটা এই ৰাশিবোৰক কি কয় চলক ৰাশি বুলি কয় যিবোৰৰ মানবোৰ আমি নাজানো হয়নে নহয় নাজানো কিন্তু আমি মানবোৰ তাৰ পৰা আমি উলিয়াব পাৰো সমীকৰণ বা ৰাশিৰ পৰা আমি তেনেকৈ মানবোৰ উলিয়াব পাৰো ঠিক আছে এতিয়া চোৱা ইয়াত পাবা তোমালোকে এক চলকযুক্ত দুই চলকযুক্ত ৰাশি পাবা ধৰা যদি অকল x এটা থাকে এক চলকযুক্ত যদি x y দুইটা থাকে দুই চলকযুক্ত হ'ব x y z তিনিটা চলকযুক্ত হ'ব তাৰ পিছত তোমালোকে কি পাবা বহুপদৰ ভাগ পাবা বহুপদৰ ভাগ কেনে এক পদ তাৰ পিছত পাবা দ্বিপদ তাৰ পিছত ত্ৰিপদ হয়নে নহয় এতিয়া পদ কি এইবোৰ একোটা পদ 2x 3x বা 2y এইবোৰ একোটা পদ এতিয়া যদি আমি ধৰা হল এটা এনেকৈ লিখিলো 2x প্লাস x plus 1 এইবোৰ কি হ'ব তিনিটা পদ আছে ইয়াতে এটা দুটা তিনিটা গতিকে এটো কি হ'ব ত্ৰিপদ বুজি পাইছা নিশ্চয় বা যদি দুটা থাকে তেতিয়ালে দ্বিপদ তিনিটা থাকে ত্ৰিপদ তেনেকৈ আমি লিখি যাম তাৰ পিছত চাবা তাৰ পিছত তোমালোকে দুটা বস্তু পাবা এটা হৈছে সহগ আৰু এটা হৈছে কি চাবা সহগ কি চাবা x ৰ লগত যেটো কাখত আমি মান এটা পাও ধ্ৰুবক ৰাখি যেটো পাও হেতু হৈছে সহগ ধৰা হল 3x বুলি কোৱাৰ লগে লগে কি হ'ব তাৰ সহগ 3 বাপ এটা বছে আৰু পাবা মাত্ৰা মাত্ৰা কি যে উচ্চতম ঘাত এটা ৰাশিৰ উচ্চতম ঘাতটো বা যদি আমি এনেকৈ লিখো চাবা 3x স্কয়াৰ + x + 1 এই ক্ষেত্ৰত এই ৰাশিটো আমি এনেকৈ লিখিব পাৰো চোৱা 3x স্কয়াৰ এটো এটা বহুপদ হয় হয়নে নহয় 3x স্কয়াৰ + x + 1 * x নট লিখিব পাৰো অৰ্থাৎ এটো এটা বহুপদ হয় ইয়াৰ মাত্ৰা কিমান হ'ব জানানে ইয়াতে চোৱা উচ্চতম মাত্ৰা কি আছে সবতকে 2 তো ইয়াৰে মাত্ৰা কি হ'ব 2 বুজি পাইছা না নাই তাৰ পিছত চোৱা এতিয়া তোমালোকে চোৱা 2.1 ত চোৱা কি আছে কোৱেশ্চন নম্বৰ 1 নম্বৰটো চোৱা কি আছে 4x স্কয়াৰ - 3x + 7 এইটো এটা কৈছে যে তলৰ কোন কেইটা ৰাখি এক চলকযুক্ত বহুপদ কোন কেইটা নহয় এতিয়া চোৱা ইয়াতে চলক ৰাখি কেইটা আছে এটা আছে গতিকে এক চলকযুক্তই হ'ব এতিয়া বহুপদ হয়নে নহয় এই ৰাখিটো চোৱা আমি এনেকৈ লিখিব পাৰো চোৱা x স্কয়াৰ - 3x + 7 * x নট অৰ্থাৎ x নটৰ মান 1 হয়নে নহয় হেকানে আমি x নট লিখিব পাৰো ইয়াতে একো নাই এতিয়া চোৱা x ৰাখিৰ ইয়াতে চোৱা মাত্ৰা বিলাক চোৱা কি আছে ঘাত বিলাক চোৱা 2 ইয়াতে একো নাথাকিলে 1 ইয়াতে 0 এই ঘাত বিলাক কি হৈছে একোটা পূৰ্ণ সংখ্যা হৈ আছে হয়নে নহয় ঘাত বিলাক যেতিয়া পূৰ্ণ সংখ্যা হৈ যদি থাকে এইটো এটা বহুপদ হ'ব বহুপদ হয় বুজি পাইছা তাৰ পিছত চোৱা তোমালোকে 2 নম্বৰটো চোৱা কি আছে y স্কয়াৰ + √2 ইয়াতো চোৱা মাত্ৰা কি আছে ৰাশিৰ চলক ৰাশিটোৰ মাত্ৰা কি আছে 2 এটো কি পূৰ্ণ সংখ্যা হয় নে নহয় হয় পূৰ্ণ সংখ্যা হয় যদি পূৰ্ণ সংখ্যা হয় তেতিয়া হলে ই কি হ'ব ই বহুপদ হ'ব কাৰণ আমি √2 ইয়াতে যদি x টো নাই আমি x নট এটা লিখিব পাৰো শূন্যটো এটা পূৰ্ণ সংখ্যা হয় নে নহয় তাৰ পিছৰটো তোমালোকে চোৱা 3 নম্বৰটো কি আছে 3√t + t√2 এতিয়া তোমালোকে এইটোৰ ক্ষেত্ৰত চোৱা যদি আমি √t বুলি কও √t বুলি কোৱাৰ লগে লগে ইয়াৰ অৰ্থটো কি হ'ল কি t টু দি পাৱাৰ হাফ
হয়নে নহয় ৰুটৰ কাৰণে ওপৰত কি হয় যদি ঘাতত লিখো আমি তেতিয়া হাফ হৈ যায় এই হাফটো এতিয়া পূৰ্ণ সংখ্যা হয় নেকি পূৰ্ণ সংখ্যা হয় নে নহয় পূৰ্ণ সংখ্যা নহয় হয়নে নহয় পূৰ্ণ সংখ্যা নহয় সেইভাবে কি হয় ই সেই কাৰণে আমি কি লিখিম এটো 3 নম্বৰটো চোৱা 3 root t plus t root 2 টো আমি কি লিখিম বহুপদ নহয় বুজি পাইছা না নাই চোৱা তাৰ পিছত আছে 4 নম্বৰটো চোৱা কি আছে 4 নম্বৰটো আছে y plus 2/y এই ক্ষেত্ৰত চোৱা এই y টোৰ মান কি হ'ব y plus আমি যদি এনেকে এটো যদি ওপৰত নেউ তেতিয়া কি হৈ যায় ইনভার্স হৈ যায় 2 * ইনভার্স 1 এইটো কি পূৰ্ণ সংখ্যা হয় নেকি পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় সেইভাবে কি হয় বহুপদ হ'ব নোৱাৰে বুজি পাইছা নিশ্চয় হয়নে নহয় তাৰ পিছত চোৱা এতিয়া 5 নম্বৰটো কি আছে চোৱা কি আছে x to the power 10 plus y cube plus z 50 আছে ইয়াতে চোৱা আমাক কি কৈছে আমাক বাছিব দিছে যে এক চলকযুক্ত বহুপদ হয় নে নহয় ইয়াতে চলক কেইটা আছে চোৱা তিনিটা আছে গতিকে এক চলকযুক্ত বহুপদ নহয় হয়নে নহয় বুজি পাইছা এতিয়া তোমালোকে চোৱা 2 নম্বৰটো চোৱা কি আছে 2 ৰ একটো 2x² plus x হয়নে নহয় ইয়াতে আমাক উলিয়াব দিছে কি যে x² ৰ সহগ লিখা চোৱা x² ৰ সহগ আমাক কি লিখিব দিছে অকল x² ৰ তো আমি কি লিখিম চোৱা x² ৰ ঠাইত কিবা আছে নেকি কাখত কিবা আছে নেকি নাই হয়নে নহয় তো x² ৰ সহগ কি হ'ব একো নাথাকিলে 1 এতিয়া চোৱা 2 নম্বৰটো দিয়া আছে 2 - x² plus x³ ইয়াতে চোৱা x² ৰ কাখত কি আছে মাইনাস চিনডাল আছে গতিকে x² ৰ সহগ কি হ'ব সহগ হ'ব -1 হয়নে নহয় তাৰ পিছত চোৱা তুমি 3 নম্বৰটো কি দিয়া আছে π/2 x² plus x তো ইয়াতে x² ৰ সহগ কি কাখত কি আছে π/2 একেবাৰে সহজ এইবোৰ তাৰ পিছত ইয়াতে চোৱা 4 নম্বৰটো চোৱা কি লিখিম √2x - 1 তো ইয়াতে চোৱা x² বুলা কিবা আছে নেকি নাই কিন্তু আমি এইটো বস্তু সজাই ল'ব পাৰিম এনেকে যে 0 * x² plus √2x - 1 হয়নে নহয় তো এতিয়া x² ৰ সহগ কিমান হৈ গল 0 গতি ইয়াত x² ৰ সহগ 0 বুজি পাইছা সহগ মানে হল কি ৰাখিটোৰ কাখত যেটো ধ্ৰুবক ৰাখি থাকে ধৰা হল x ৰ 2x আছে গতিকে সহগ হ'ব 2 ধৰা হল আমি 5y² লিখিলো y ৰ সহগ কিমান 5 ধৰা হল আমি লিখিলো 6x সহগ কিমান 6 পাইছা বুজি এতিয়া 3 নম্বৰটো চোৱা আমাক কি দিয়া আছে আমাক দিছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ দুটা পদ থকা এনে লিখি দিয়া ধৰা হল x to the power 35 plus 5 হৈ গল এইটো এটা দুটা পদ এইটো এটা পদ এইটো এটা পদ হয়নে নহয় কাৰণ 5 এনেকে লিখা মানে অৰ্থটো কি x নট আছে ইয়াত এটা তো 35 আমি মাত্ৰা কিমান পালো 35 মাত্ৰা মানে কি সৰ্বোচ্চ ঘাতটো সৰ্বোচ্চ ঘাত 35 হলে হৈ গল তো 100 মাত্ৰাযুক্ত তোমালোকে নিজে কৰি চাবা তাৰ পিছত চোৱা 4 নম্বৰটো চোৱা কি আছে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা 1 নম্বৰটো আছে 5x³ plus 4x² plus 7x এতিয়া মাত্ৰা মানে কি হল জানানে যে গোটেই বহুপদটোৰ ক্ষেত্ৰত সৰ্বোচ্চ ঘাত কিমান সৰ্বোচ্চ ঘাত ইয়াতে কিমান আছে 3 দুইটো হয় নেকি নহয় ইয়াতে একো নাই মানে 1 আছে নহয় গতি ইয়াত সৰ্বোচ্চ ঘাত কিমান 3 এতেকে মাত্ৰা কিমান হ'ব 3 বুজি পাইছা নিশ্চয় তাৰ পিছত চোৱা 2 নম্বৰটো কি আছে 4 - y² ইয়াতে মাত্ৰা সৰ্বোচ্চ ঘাত কিমান 2 এতেকে মাত্ৰা আমি লিখিব পাৰো 2 হয়নে নহয় 3 নম্বৰটো আছে কি 5t
√7 তো ইয়াতে চোৱা টিৰ ওপৰত কিবা আছে নেকি নাই একো নাথাকিলে কি থাকে 1 এতেকে মাত্ৰা আমি লিখিব পাৰো মাত্ৰা 1 হয়নে নহয় এতিয়া চোৱা 4 নম্বৰটো চোৱা অকল 3টো আছে এতিয়া এইটো যদি আমি বহুপদলৈকে নিব লাগে কি কৰিম জানানে আমি এনেকে লিখিব পাৰো 3 * x not হয়নে নহয় তো মাত্ৰা কিমান হৈ গল 0 এতেকে মাত্ৰা কি হল 0 সৰ্বোচ্চ ঘাতটো ইয়াতে 0 যেহেতু নট লিখাৰ অৰ্থটো বুজি পাইছা নাই নট মানে 1 x not যিকোনো সংখ্যাৰ ওপৰত যদি আমি নট শব্দটো মানে 0 টো দি দিও ঘাতত ধৰা হল আমি y not লিখিলো z not লিখিলো সকলোৰে ক্ষেত্ৰত মান কিমান হয় 1 হয় মনত ৰাখিবা এইটো যে নট লিখা মানে তাৰ মান সদায় 1 বাকি তলত জি থাকক যদি আমি ঘাতত আমি 0 দিও তেতিয়ালে তাৰ মান সদায় 1 হয় এইবাৰ তোমালোকে চোৱা 5 নম্বৰটোত কি আছে চোৱা 5 নম্বৰ অংকটোত কি আছে তলৰ ৰৈখিক দ্বিঘাত ত্ৰিঘাত বহুপদবোৰৰ শ্ৰেণী বিভাজন কৰা হয়নে নহয় এতে দুটা ঘাত আছে নে তিনিটা ঘাত আছে হেতু নিজেই পাৰিবা নিশ্চয় এতে চোৱা x² + x ইয়াতে ঘাত কি দুটা আছে তো এটো কি হ'ব দ্বিঘাত হয়নে নহয় 2 নম্বৰটো কি আছে চোৱা x - x³ কিউব আছে ঘাতত তো এটো কি হ'ব ত্ৰিঘাত হয়নে নহয় তো এটো কৰিব পাৰিবা নিশ্চয় বাকি কিটা কৰি চাবা তোমালোকে হয়নে নহয় তে 2.1 ৰ এইখিনিয়ে তোমালোকৰ কিবা যদি নোৱাৰা থাকে তেতিয়ালে মোক জনাবা কমেন্টত মই তোমালোকক আকৌ নেক্সট ক্লাছত কৰি দিম এইখিনি এতিয়া তোমালোকে কি পাবা 2.2 অনুশীলনীত কি পাবা জানানে যে যিকোনো এটা বহুপদ ৰাশিৰ কি হয় শূন্য হয় নে নহয় শূন্য কি মান বহুৱালে এটা বহুপদ ৰাশিৰ মানটো শূন্য হৈ পৰে সেই মানটো আমি নিৰ্ণয় কৰিব লাগে বা সত্যাপন কৰিব লাগে যে মানটো শূন্য হয় নে নহয় ধৰা হল যিকোনো এটা আমি এনেকে ধৰো x - 2 ইয়াতে x ৰ কি মানৰ ক্ষেত্ৰত এই ৰাশিটোৰ মান শূন্য হৈ পৰিব অৰ্থাৎ যদি আমি -2 বহাই দিও তেতিয়া হলে -2 - 2 -4 হ'ব যদি আমি x ৰ ঠাইত +2 বহাই দিও 2 অৰ্থাৎ +2 পৰা বিয়োগটো গলে শূন্য হল অৰ্থাৎ শূন্য পালো এটো অৰ্থাৎ কি হল যে x ৰ ভ্যালু যদি 2 হয় তেতিয়া হলে এই ৰাশিটো কি হ'ব শূন্য হৈ পৰিব এই বহুপদ ৰাশিটোৰ শূন্য হ'ব 2 বুজি পাইছানে মানে x ৰ কি মানৰ ক্ষেত্ৰত ৰাশিটোৰ মান আমি শূন্য পাম ধৰা তোমালোকক দিয়া আছে যে ধৰা মই এনে যিকোনো এটা 2x + 1 এই ৰাশিটোৰ ভ্যালু শূন্য পাব লাগে তো x ৰ ভ্যালু যদি চোৱা ইয়াতে যদি আমি 2x + 1 = 0 পালো 2x = +1 টো ইফালে গলে -1 তো x = কি হ'ব -1/2 অৰ্থাৎ -½ যদি বহাই দিও তেতিয়া হলে এই ৰাশিটোৰ মান শূন্য হ'ব অৰ্থাৎ x = যদি -½ হয় হয়নে নহয় চোৱা তুমি 2x আছে গতিকে 2 -½ যদি কৰো +1 = 0 তো 2 ক্যান্সেল গল তো -1 + 1 = 0 অৰ্থাৎ কি হল 0 হৈ গল তাৰ মানে কি পালো যে x ৰ ভ্যালু যদি -½ হয় এই ৰাশিটোৰ মান শূন্য হ'ব হয়নে নহয় এতিয়া কোৱেশ্চনত তোমালোকক কি থাকিব ৰাশি এটা দিয়া থাকিব তাত আমি x ৰ ভ্যালুটো বহাব লাগে বহুৱালে ৰাশিটোৰ মান কিমান পাও হেতু আমি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা তোমালোকক 2.2 প্ৰথম অনুশীলনীত আমাক দিয়া আছে চোৱা যে 5x - 4x² + 3 আমাক কি দিছে যে বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 হয় ইয়াতে আমাক আমি px = ধৰিলো 5x - 4x + 1 এতিয়া x ৰ প্ৰথমতে ভ্যালু দিয়া আছে 0 এক নম্বৰ অংকটো মতে আমি x = 0 ধৰিব লাগে চোৱা 5 0 - 4 * 0 + 1 ইয়াতে 0 হ'ব এটো 0 হ'ব +1 অৰ্থাৎ কি হ'ল 1 অৰ্থাৎ যদি x ৰ ভ্যালু 0 হয় তেতিয়া হলে এই ৰাশিটোৰ মান কিমান হ'ব 1 বুজি পাইছা তাৰ পিছত এই একই ৰাশিটো আমি 2 নম্বৰটো চোৱাচোন কি আছে px আমাক দিয়া আছে কিমান 5x - 4x² + 3 এতিয়া px ৰ ভ্যালু আমি কিমান ধৰিব লাগে -1 এতিয়া চোৱা 5 * -1 - 4 * -1² + 3
ইয়াতে চোৱা 5 আৰু -1 পূৰণ কৰিলে কি হ'ব -5 এইটো কি হৈ যাব চোৱা -4 1 1 গুণ 1 -7 আছে প্লাস গতিকে 4 এ থাকিল +3 5 4 9 যোগ 3 অৰ্থাৎ কিমান হ'ল -6 পাইছা বুজি তাৰ মানে -1 যদি বহাও তেতিয়া হলে মান হ'ব -6 এতিয়া আকৌ চোৱা 3 নম্বৰটো চোৱা কি দিয়া আছে চোৱা px = আমি লিখিছো 5x - 4x² + 3 ইয়াতে x ৰ ভ্যালু 2 বুলি ধৰিব দিছে তো 5 * 2 - 4 * 2 স্কয়ার + 3 হৈ যাব 5 * 2 = 10 বিয়োগ 2 * 2 = 4 4 4 * 16 যোগ 3 অৰ্থাৎ 10 এ 3 13 বিয়োগ 16 অৰ্থাৎ কিমান হ'ব -3 ইয়াতে আমি px ৰ ভ্যালু আমি কি পালো -3 পালো এতিয়া চোৱা এতিয়া তোমালোকৰ কি আছে নাম্বাৰ 2 নম্বৰটোত আমাক কি দিয়া আছে যে প্ৰতিটো বহুপদৰ প্ৰত্যেকৰ বাবে p0 p1 p2 ধৰি পেলাই তুমি একবাৰ কি কৰিব লাগে মানবোৰ নিৰ্ণয় কৰিব লাগে এক নম্বৰটো চোৱা কি আছে p y = দিয়া আছে y² - y + 1 এতিয়া প্ৰথম আমাৰ y ৰ মান কিমান দিয়া আছে চোৱা 0 p0 আমি যদি চোৱা p y ৰ মানটো যদি 0 ধৰো ইয়াতে মান কিমান পাম 0² + 1 আলটিমেটলি 0 1 পালো বুজি পাইছা নিশ্চয় একেবাৰে ইজি হয়নে নহয় এটো চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি দিয়া আছে p আমি 1 ধৰি পেলাই এই ৰাশিটোকে কৰিব লাগে এটো 1 এটো 2 এতিয়া চোৱা এই ৰাশিটো py = y² - y + 1 তো আমাক কি দিছে p1 ধৰি পেলাই কৰে 1² - 1 + 1 1 - 1 + 1 অৰ্থাৎ 1 পালো হয়নে নহয় ক্যান্সেলাইজ হৈ গল তাৰ পিছত আকৌ কি দিয়া আছে চোৱা এবাৰ শেষৰটো p2 ধৰিব দিছে তো py এনেকে লিখা ৰাশিটো লিখি লোৱা y² - y + 1 এতিয়া p2 ধৰিব লাগে 2² - 2 + 1 2 * 2 = 4 বিয়োগ 2 যোগ 1 4 পৰা 2 গলে 2 যোগ 1 অৰ্থাৎ কিমান হ'ব 3 বুজি পাইছা না নাই একেবাৰে সহজ এইবোৰ এতিয়া তোমালোকে চোৱা একেবাৰে শেষৰটো মাজৰ 2 নম্বৰটো আৰু 3 নম্বৰ তোমালোকে কৰিবা কৰি পেলাই চাবা নোৱাৰিলে মই কৰি দিম এতিয়া 2 ৰ শেষৰ 4 টো চোৱা 4 নম্বৰটো কি আছে চোৱা px = x - 1 হোল x + 1 যত আমি কি কি ধৰি চাব লাগে p0 এবাৰ ধৰিব লাগিব p1 এবাৰ ধৰিব লাগিব p2 এবাৰ ধৰিব লাগিব হয়নে নহয় এতিয়া প্ৰথমবাৰতে আমি কি কৰিম p0 ধৰি চোৱা এতিয়া চোৱা 0 - 1 0 + 1 অৰ্থাৎ কিমান হ'ল -1 * +1 হয়নে নহয় -1 হ'ব 1 1 গুণ 1 প্লাস এ মাইনাস এ মাইনাস আকৌ এইটো ৰাখিকে এবাৰ আমি p1 ধৰি পেলাই কৰিম 1 ধৰি পেলাই কৰিলে কি হ'ব ৰাখিটো আছিল x - 1 x + 1 হয়নে নহয় এতিয়া চোৱা 1 ধৰিলে 1 - 1 1 + 1 1 - 1 0 into 2 অৰ্থাৎ কিমান হ'ব 0 তাৰ পিছত আকৌ কি কৰিব লাগিব এইবাৰ x - 1 x + 1 অৰ্থাৎ x ৰ মান 2 ধৰিব দিছে তো 2 বিয়োগ 1 2 যোগ 1 2 ৰ পৰা গলে 1 into 2 একে 3 অৰ্থাৎ কিমান হ'ল 3 বুজি পাইছা নিশ্চয় নেপোৱা নাই হয়নে না একেবাৰে ইজি এর 3 নম্বৰটো সবা কৰিয়ে দিও 3 টো চোৱা 3 টো কি আছে চোৱা p x = x³ আছে হয়নে নহয় এতিয়া প্ৰথমতে যদি আমি p 0 ধৰো তেতে 0³ অৰ্থাৎ 0 হ'ল আকৌ px = x³ এইবাৰ যদি p আমি 1 ধৰো তে 1³ অৰ্থাৎ 1 1 গুণ 1 আকৌ 1 গুণ 1 হ'ল হয়নে নহয় আকৌ ধৰা px = আমাক দিয়া আছে x³ আকৌ এবাৰ p আমি কি ধৰিম 2 2 ধৰাৰ লগে লগে 2³ অৰ্থাৎ 2 2 গুণ 4 4 2 গুণ 8 হয়নে নহয় বুজি পাইছা একেবাৰে সহজ হয়নে
এতিয়া তোমালোকে চোৱা 3 নম্বৰটো কি আছে চোৱা 3 নম্বৰটো আছে কাখত উল্লেখিত মানবোৰৰ বহুপদটো শূন্য হয় নে নহয় সত্যাপন কৰা মই আগতে ক'লো শূন্য কাক কম যেতিয়া বহুপদটোত আমি x ৰ ভ্যালুটো বহুৱাই আমি তাৰ টোটাল মানটো কি পাম যদি শূন্য পাও তেতিয়া হলে সেই বহুপদটোৰ কাৰণে x ৰ ভ্যালুৰে হেতু শূন্য হ'ব এতিয়া প্ৰথমটোত চোৱা আমাক কি দিয়া আছে px = 3x + 1 কাখত ৰাখিটো দিয়া আছে x = -1/3 হয়নে নহয় এতিয়া তোমালোকে কি কৰিব লাগিব যে x ৰ ভ্যালুটো -1/3 পেলাই আমি ইয়াতে শূন্য পাও না নেছোৱা -1/3 3 * -1/3 + 1 কটা কাটি গল -1 + 1 = 0 এতেকে শূন্য আমি লিখিব পাৰো শূন্য হয় বুজি পাইছা নিশ্চয় 2 নম্বৰটো চোৱা px = কি দিয়া আছে 5x - pi এতিয়া x ৰ ভ্যালু এবাৰ কি দিয়া আছে 4/5 তো ইয়াতে 4/5 যদি বহুৱাও 5 * 4/5 - pi কেনসেল গল 4 - pi শূন্য হল নেকি এতেকে আমি কি লিখিম শূন্য নহয় বুজি পাইছা নিশ্চয় তাৰ পিছত চোৱা 3 নম্বৰটো কি দিয়া আছে px = x² - 1 যত আমাক x এবাৰ কি ধৰিব দিছে 1 আৰু একবাৰ -1 ধৰি কৰিব দিছে এতিয়া চোৱা p আমি যদি +1 ধৰি পেলাই কৰো কি হ'ব x² - 1 = 0 অৰ্থাৎ কি পালো আমি কি পালো এটো শূন্য হয় লিখা আকৌ চোৱা p -1 বুলি যদি লিখো চোৱা -1² -1 1 * 1 1 পৰা 1 গলে 1 পৰা 1 গলে শূন্য হ'ব এতে এটোও শূন্য হয় অৰ্থাৎ কি পালো এই ভ্যালু ক্ষেত্ৰত +1 আৰু -1 দুইটা বহুৱালে আমি কি পাও বহুপদ ৰাশিটো শূন্য পাও পাইছা বুজি এইবাৰ চোৱা 3 নম্বৰৰ আমি কি কৰিম 4 নম্বৰটো চোৱা কি আছে px = x + 1 whole x - 2 যত x = আমাক এবাৰ ধৰিব দিছে -1 এবাৰ 2 এতিয়া চোৱা p -1 + 1 আকৌ -1 - 2 এটো 0 into -3 0 হল আকৌ এবাৰ ধৰিম আমি এতিয়া p2 তো 2 + 1 2 - 2 3 into আকৌ 0 তাৰ মানে এতেকে শূন্য হয় পাইছা বুজি নিশ্চয় তাৰ পিছত চোৱা 5 নম্বৰটো কি আছে px = x² যত x = 0 ইয়াতে p শূন্যৰ মান বহুৱাই দিয়া 0² হলে শূন্যই হ'ব এতেকে আমি লিখিব পাৰো শূন্য হয় হয়নে নহয় বুজি পাইছা তো মানবিলাক তেনেকুৱাই আৰু এতিয়া 6 নম্বৰটো চোৱা 6 নম্বৰটো অকমান বেলেগ আছে 6 নম্বৰটো চোৱা কি আছে px = lx + m যত আমাক দিয়ে x = -m/l একেই px ৰ জাগাত m/l বহুৱাই দিয়া তো এতিয়া চোৱা l into -m/l + m কেনসেল কৰিব তো -m + m অৰ্থাৎ কিমান হ'ব 0 এতেকে শূন্য হয় বুজি পাইছা নাই নিয়মবোৰ একেটাই তোমালোকে কি কৰিব লাগে জাস্ট x ৰ মানটো বহুৱাই দিব লাগে তাৰ পিছত আমি যদি ভ্যালু শূন্য পাও তেতিয়া শূন্য হ'ব ভ্যালু শূন্য নাপালে শূন্য নহয় পাইছা বুজি এতিয়া তোমালোকে চোৱা 4 নম্বৰটো চোৱা কি দিয়া আছে 4 এর 1 টো চোৱা কি আছে px = x + 5 যত আমি কি কৰিব লাগে বহুপদৰ শূন্য নিৰ্ণয় কৰিব লাগে আমি ইয়াতে কি কৰিম আমি তাৰ মানে x ৰ ভ্যালু এনেকুৱা এটা উলিয়াব লাগে যেটো ভ্যালু উলিয়ালে এই ইয়াতে যেটো মান বহুৱালে এই ৰাশিটোৰ মান শূন্য হৈ পৰিব এতিয়া আমি কি কৰিম এতিয়া আমি লিখিব পাৰিম এনেকে এতিয়া x + 5 = আমি লিখিম 0 এটো ৰাখি 0 বুলি ধৰি লোৱা তো x = কি হ'ব 5 টো ইফালে গলে -5 এতেকে এনেকে লিখা এতেকে বহু পদটোৰ
শূন্য হ'ব -5 অৰ্থাৎ -5 যদি x ৰ বহুৱাই দিও তেতিয়ালে কি হ'ব শূন্য হৈ পৰে হয়নে নহয় চোৱা x + 5 আছে x ৰ ঠাইত যদি -5 বহাই দিও +5 হয়নে নহয় বহাই দিলে -5 + 5 আলটিমেটলি কি হ'ল কেনসেল গ'ল 0 হৈ গ'ল পাইছা বুজি নেক্সট চাবা 3 টো কৰি দিও 2 টো তোমালোকে কৰি চাবা ঘৰত 3 টো চাবা px = দিয়া আছে 2x + 5 আমি এতিয়া এনেকৈ লিখিম এতিয়া 2x + 5 = 0 2x = আমি লিখো -5 x = -5/2 এতেকে বহুপদটোৰ শূন্য হ'ব -5/2 বুজি পাইছা নিশ্চয় নেপোৱা নাই একেবাৰে সহজ হয়নে নহয় এতিয়া চোৱা 4 নম্বৰটো কি আছে চোৱা px = 3x - 2 আমি কি লিখিম 3x - 2 = 0 যত x = 3x = কি হ'ব 2 তো x = কি হ'ব 2/3 এটা শূন্য কি হ'ব শূন্য হ'ব 2/3 হয়নে নহয় বুজি পাইছা নিশ্চয় এতিয়া তোমালোকে চোৱা 4 নম্বৰ 5 টো চোৱা কি আছে px = 3x এতিয়া এইটো ক্ষেত্ৰত আমি কি কৰিম 3x = 0 বুলি ধৰিম সো x = কি হ'ব 0/3 আলটিমেটলি কি হ'ল 0 অৰ্থাৎ x ৰ ভ্যালু 0 হ'ব লাগিব অৰ্থাৎ 0 0 হ'ব লাগিব হয়নে নহয় তাৰ পিছৰটো চোৱা কি দিয়া আছে 6 নম্বৰটো চোৱা কি আছে px = ax যত আমাক কি দিয়া আছে a = not 0 তাৰ মানে a টো আমি 0 ধৰিব নোৱাৰো এতিয়া চোৱা আমি ax = যদি 0 বুলি লও তো x ৰ ভ্যালু কি হ'ব 0/a হয়নে নহয় তো এইটো ক্ষেত্ৰত শূন্য হ'ব 0/a বা এইটো আমি এনেকৈ লিখিব পাৰো 0 মানে x ৰ মানটো আমি 0 পাব পাৰো হয়নে নহয় তাৰ পিছত চোৱা আমাক কি দিয়া আছে 7 নম্বৰটো চোৱা 7 নম্বৰটো দিয়া আছে px = cx + d হয়নে নহয় তো ইয়াতে চোৱা আমি cx + d = যদি 0 ধৰো তেতিয়া cx = -d হ'ব x = কি হ'ব -d/c পাইছা বুজি তো এই ক্ষেত্ৰত কি হ'ব শূন্য হ'ব -d/c বুজি পাইছা একেবাৰে সহজ হয়নে নহয় এইবাৰ তোমালোকে কি পাবা হৰণ পাবা মানে বহুপদৰ আমি হৰণ পাম হৰণৰ ক্ষেত্ৰত আমি কি কৰিম প্ৰথম তোমালোকক দিয়া আছে চোৱা অনুশীলনী 2.3 এইবাৰ হ'ব অনুশীলনী 2.3 যত তোমালোকক দিয়া আছে চোৱা যে 1 নম্বৰটো আমাক কি দিয়া আছে x³ + 3x² + 3x + 1 এই সংখ্যাটো কি দিছে বহুপদৰ হৰণ কৰিলে অকল আমাক ভাগে খুলিয়াব দিছে যি ক্ষেত্ৰত দিয়া আছে 1 নম্বৰটো চোৱা x + 1 হয়নে নহয় এতিয়া চোৱা আমি যদি এই ৰাখিটো আমি কি কৰিম চোৱা px = আমি ধৰি লম x³ + 3x² + 3x + 1 হয়নে নহয় এতিয়া চোৱা আমাক দিয়া আছে x + 1 বুলি হয়নে নহয় তো আমি x + 1 = 0 বুলি ধৰি লোৱা যত কি হ'ব x ৰ ভ্যালু -1 অৰ্থাৎ আমি কি লিখিম p এইটো -1 বুলি লিখিম -1 হোল কিউব + 3 * -1 হোল স্কয়ার + 3 * -1 + 1 অৰ্থাৎ এইটো কি হ'ব চোৱা -1 + 1 * 1 3 হৈ যাব এইটো হ'ব -3 + 1 তো কেনসেল গ'ল কিমান হ'ল 0 এতেকে আমি কি লিখিম ভাগশেষ আমাক লিখিব ভাগশেষ উলিয়াব দিছে হয়নে নহয় ভাগশেষ হ'ব 0 পাইছা বুজি হয়নে একেবাৰে ইজি হয়নে নহয় তাৰ পিছত চোৱা তোমালোকক কি দিয়া আছে 2 নম্বৰটো কি দিয়া আছে x
মাইনাছ হাফ আমি x মাইনাছ হাফ ইকুৱেল টু 0 বুলি ধৰা x ইকুৱেল টু কি হ'ব প্লাছ হাফ হৈ যাব ৰাখিটো একেই আছে px ইকুৱেল টু কি দিয়া আছে x কিউব প্লাছ 28x স্কুয়াৰ প্লাছ 28x প্লাছ 1 তো এতিয়া চোৱা x ৰ ভ্যালু হ'ব হাফ হয়নে নহয় এটা হাফ কিউব প্লাছ 3x স্কুয়াৰ প্লাছ 3x x ৰ ঠাইত কি হ'ব হাফ আকৌ ইয়াতে হ'ব হাফ আকৌ 1 তো হাফ কিউব 1/8 হয়নে নহল 2 দুগুণ 4 4 দুগুণ 8 যোগ ইয়াতে 3 into 1/4 plus 3/2 plus 1 এতিয়া ইয়াত ললে কি হ'ব এটো চোৱা 8 4 আৰু 2 লখাগু 8 হ'ব হয়নে নহয় 1 যোগ 4 দুগুণ 8 3 দুগুণ 6 যোগ 2 4 গুণ 8 4 3 গুণ 12 যোগ 8 1 গুণ 8 6 একে 7 7 2 9 9 এতে 17 ৰ 7 হাতত থাকিল 1 1 1 2 27/8 এতে কি আমি কি লিখিম ভাগশেষ 27/8 বুজি পাইছা নিশ্চয় এতিয়া চোৱা নেক্সট টু আমাক কি দিয়া আছে 3 নম্বৰটো কৰিবা নিজে 4 টো চোৱা 4 নম্বৰটো দিয়া আছে আমাক x প্লাস পাই আমি 0 বুলি যদি ধৰো তো x ইকুৱেল টু কিমান হ'ব মাইনাস পাই এতিয়া px ৰ ভ্যালু আমি কি কৰিম মাইনাস পাই ধৰি কৰিম x কিউব প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস 1 এতিয়া চোৱা p আমি যদি মাইনাস পাই ধৰি কৰো কি হ'ব মাইনাস পাই হোল কিউব প্লাস 3 into minus pi whole square plus 3 into minus pi plus 1 এটো কি হ'ব minus pi cube plus 3 pi square plus sorry এটো minus 3 pi plus 1 হৈ গল এতেকে ভাগশেষ কি হ'ব minus pi cube plus 3 pi square minus 3 pi plus 1 বুজি পাইছা এইবাৰ তোমালোকে চোৱা শেষৰটো অংক কি আছে 5 নম্বৰটো কি আছে 5 plus 2x আমি 0 বুলি ধৰিলো ইয়াতে সবা আমি x ৰ ভ্যালু কেনেকৈ উলিয়াম 2x ইকুৱেল টু কি হ'ব -5 x ইকুৱেল টু কি হ'ব -5/2 এখিনি বুজি পাইছা এতিয়া আমাক px টু কিমান দিয়া আছে x কিউব প্লাস 28x স্কয়ার প্লাস 3x প্লাস 1 ইয়াতে px ৰ ভ্যালু হ'ব -5/2 -5/2 হোল কিউব প্লাস 3 into -5/2 হোল স্কয়ার প্লাস 3 into -5/2 প্লাস 1 এইটো চোৱা 5 5 গুণ 25 25 5 গুণ 125 2 দুগুণ 4 4 দুগুণ 8 -125 হল এইটো কি হ'ব চোৱা 5 5 গুণ 25 হ'ব 25 3 গুণ 75 75 ডিভাইড বাই 2 দুগুণ 4 বিয়োগে বিয়োগে যোগ হৈ যাব এইটো মাইনাস 5 3 গুণ 15/2 প্লাস 1 8 4 আৰু 2 লখাগু কি হ'ব 8 গতিকে কি হ'ব -125 প্লাস 4 দুগুণ 8 গতিকে 75 টু যা 150 মাইনাস 2 4 গুণ 8 15 4 গুণ 60 প্লাস 8 তো এইটো কি হ'ব এতিয়া 158 মাইনাস 185/8 5 8 1 তো এতিয়া কি হ'ব 185 ৰ পৰা 158 to minus কৰা 7 to 20 -27/8 -27/8 বুজি পাইছা নিশ্চয় তো এতে কি হ'ব এটো এতেকে ভাগশেষ -27/8 এতিয়া চোৱা 2 নম্বৰটো কি দিয়া আছে চোৱা আমাক
আমাক দিয়া আছে ৰাখিটো দিয়া আছে px = x³ - ax² + 6x - a আমাক x - a ৰে হৰণ কৰিলে ওলাব দিছে আমি 0 বুলি ধৰি লওঁ তো x ৰ ভ্যালু কিমান হ'ব a তো ইয়াতে p a = a³ - a * a² + 6 * a - a এতিয়া চোৱা a³ - a³ + 6a - a এই দুটা কেনসেল গ'ল তো 6 ৰ পৰা এটাই গ'লে 5a এতেকে ভাগশেষ 5a এতিয়া তোমালোকক এই বস্তুটো মই হৰণ পদ্ধতিৰে শিকাই দিওঁ এইটো হৰণ কৰিলে কি হ'ব চোৱা এইটো একে হয় নে আমি এনসারটো চাম x³ - ax² + 6x - a এতিয়া আমি হৰণ কৰিবলৈ কি জানা x - a ৰে হৰণ কৰিব লাগে তো প্ৰথমতে চোৱা ইয়াতে কি আছে x আছে x³ x ৰ লগত কি পূৰণ কৰিলে আমি x³ পাম x² পূৰণ কৰিব লাগিব হয় নে নহয় তো x² পূৰণ কৰিলে আমি x³ পালো এতিয়া চোৱা a ৰ লগত x² পূৰণ কৰিলে কি পাম -ax² পাম তো এটো কি হ'ল কেনসেল হৈ গ'ল তো এটা +6x টো নামিল হয় নে নহয় নামিল এটো এতিয়া চোৱা ইয়াৰ লগত আমি কি পূৰণ কৰিলে 6x পাম তো এটো কি পাম চোৱা +6 পূৰণ কৰিলে 6x পাম +6x পালো এতিয়া 6 লগত a পূৰণ কৰিলে কি হ'ব -6a হয় নে নহয় এতিয়া চোৱা এটো মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব প্লাস এর পৰা 6 টাৰ পৰা এটা গলে 5টা থাকিব তো এটো চোৱা এইটো আৰু এইটো একে পালো নে নাই ভাগশেষটো সেম পালো বুজি পাইছা না নাই এটো চোৱা এটো কিয় হল ইয়াতে আমি এটা মাইনাস চিন থাকে হয়নে নহয় ইয়াৰ বাহিৰৰ এটা মাইনাস চিন থাকে এই বিলাকত মাইনাস চিন থাকে সেই কাৰণে x ৰ পৰা x বিয়োগ কৰিলে আমি শূন্য পালো আৰু এটো চোৱা এটো মাইনাসে মাইনাসে প্লাস হৈ গল +ax² আৰু -ax² কেনসেল হৈ গল আকৌ শূন্য থাকিল হয়নে নহয় তো এটো মাইনাস পাও তো ঠিক তেনেকে এটো 6x ৰ পৰা এটো মাইনাস গল প্লাসে মাইনাসে মাইনাস আকৌ মাইনাসে মাইনাসে এটো প্লাস আলটিমেটলি এটো কি হৈ গল প্লাস হৈ গল গতে +6 এর পৰা -a এটা যদি যায় পাঁচটাই থাকিব আলটিমেটলি আমি এটো পালো যদি আমাক হৰণ পদ্ধতিত কয় আমি এনেকে উলিয়াব লাগিব কিন্তু আমাক অকল যেটো ভাগশেষ খুদিছে এটো আৰু এটো হৈছে ভাগফল পাইছা বুজি হৰণ পদ্ধতি তোমালোকে 2.4 ত তোমালোকে কৰিব লাগিব এইবাৰ তোমালোকৰ 3 নম্বৰটোত কি আছে 7 সংখ্যাটো যে px টো দিয়া আছে তোমালোকক 3x³ + 7x আকৌ এটা দিয়ে 7 + 3x এটা এইটো ইয়াৰ উৎপাদক হয় নে নহয় এই ক্ষেত্ৰত আমি কি পাম জানানে যদি আমি কি হয় px ৰ ভ্যালুটো যদি শূন্য পাও তেতিয়া হলে উৎপাদক হ'ব যদি শূন্য নাপাও উৎপাদক নহয় কিয়নো চাবা 8 চোৱা 8 এটা উৎপাদক 2 হয় আমি জানো এতিয়া চোৱা 2 ৰে যদি 8ক আমি হৰণ কৰো 4 * 8 ভাগশেষ কি পালো ভাগশেষ আমি কি পালো শূন্য পালো হয় নে নহয় যদি হে ভাগশেষ শূন্য হয় কোনো এটা সংখ্যাক আন এটা সংখ্যাৰে যদি হৰণ কৰোতে কি হয় ভাগশেষ যদি আমি শূন্য পাও তেতিয়া হলে সেই সংখ্যাটো কি বুলি ক'ব পাৰো এটা উৎপাদক হয় বুলি ক'ব পাৰো হয় নে নহয় তো এতিয়া চোৱা 2 ৰে যদি 8 টো হৰণ কৰো 2 4 * 8 তো ভাগশেষ শূন্য হল মানে কি গম পাম আমি 8 টোৰ উৎপাদক এটা 2 হয় যেনেকে ধৰা হল 50 50 ৰ উৎপাদক আমি বহুত কিটা পাও কি পাও 2 পাও 10 পাও 5 পাম হয়নে নহয় এতিয়া চোৱা 25 পাম হয়নে নহয় এতিয়া এই উৎপাদকবোৰে যি কোনো উৎপাদককে তুমি 50ক হৰণ কৰি চোৱা ভাগশেষ সদায় কি পাম শূন্য পাম যেনেকে 50ক যদি তুমি 2 ৰে হৰণ কৰা 2 25 গুণ 50 হয় ভাগশেষ শূন্য হল আকৌ 50ক যদি তুমি 10 ৰে হৰণ কৰা 10 5 গুণ 50 হল ইয়াতো ভাগশেষ শূন্য হল বুজি পাইছা নিশ্চয় তো এই সংখ্যাটোৰ আমাক যেতিয়া ভাগশেষ মানে উৎপাদক হয় নে নহয় উলিয়াব দিব আমি হৰণ কৰি নাচালেও যদি আমি হৰণ কৰি নচোৱাকে ভাগশেষটো গম পাও ভাগশেষটো গম পোৱাৰ পিছত ভাগশেষটো যদি শূন্য বুলি গম পাও তেতিয়া হলে কি হ'ব এটো এটা উৎপাদক হ'ব এইটো চোৱা এইটো এতিয়া যদি আমি শূন্য বুলি ধৰো তেতিয়া হলে আমি প্ৰথমতে x ৰ ভ্যালুটো উলিয়াই লোৱা 3x = 7 x = কি হ'ব 7/3 এতিয়া ইয়াতে px ৰ ভ্যালুটো যদি আমি 7/3 বুলি ধৰো তেতিয়া 3 * 7/3 হোল কিউব + 7 * 7/3
ঠিক আছে এইটো -7/3 হ'ব -7/3 মাইনাস তো এটি চোৱা এতিয়া এইটো হ'ব 3 পূৰণ 7 7 গুণ 49 49 7 গুণ 7 9 গুণ 63 হাতেৰ হ'ল 6 7 4 গুণ 28 28 6 34 343 বাই 3 3 গুণ 9 3 গুণ 27 এইটো হ'ব মাইনাসত হয়নে নহয় আকৌ চোৱা এইটো কি হ'ব 7 7 গুণ 49 আকৌ 3 এইটো মাইনাসত থাকিল তো এতিয়া 3 3 গুণ 9 আকৌ 3 4 গুণ 12 2 হাতত 1 3 3 গুণ 9 1 10 এইটো হ'ব 27 প্লাস 49/3 থাকিব এইটো লখাগু আমি কি পাম 27 পাম 1029 মাইনাস 3 9 গুণ 27 গতিকে এইটো কি হ'ব 9 9 এটা পূৰণ হ'ব এতিয়া 9 9 গুণ 81 1 হাতত 8 থাকিল 9 8 গুণ কিমান 9 9 গুণ 81 81 1 হাতত কিমান থাকিল 8 9 4 গুণ 37 37 আৰু 8 36 আৰু প্লাস 8 কিমান হ'ব 14 4 হাতত 1 44 তো এইটো এতিয়া কি হ'ব 9 1 10 ৰ 0 হাতত 1 3 3 4 7 4 27 এইটো ভাগে 0 পালো জানো নাই এতেকে উৎপাদক নহয় পাইছা বুজি এতিয়া তোমালোকে চোৱা এতিয়া 2.4 ত কি আছে চোৱা 2.4 ত এতিয়া প্ৰথম কোৱেশ্চনটো আছে তোমালোকৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা এতিয়া মই আগৰ যেতিয়া অনুশীলনী কৰি দিছিলো তেতিয়া এটা কথা কৈছিলো যে উৎপাদক হ'ব লাগিলে কি হ'ব তাৰ ভাগশেষটো কি হ'ব লাগিব সদায় 0 হ'ব লাগিব হয়নে নহয় এতিয়া তোমালোকে চোৱা ইয়াতে চোৱা যে এক নম্বৰটো কি আছে x³ + x² + x + 1 আমাক কি দিয়া আছে এটা উৎপাদক x + 1 হয়নে নহয় চাব দিছে তো আমি কি কৰিম x + 1 যদি 0 ধৰো x কিমান হ'ব -1 তো এটো যদি px বুলি ধৰো আমি তেতিয়া হলে কি হ'ব p - 1 = -1 হোল কিউব প্লাস -1 হোল স্কয়ার প্লাস -1 প্লাস 1 অর্থাৎ কি হ'ব চোৱা এটো -1 প্লাস 1 -1 প্লাস 1 ক্যান্সেলাইজ গৈ 0 এতেকে x + 1 এটা উৎপাদক হয় বুজি পাইছা নিশ্চয় তাৰ পিছত চাবা 2 নম্বৰটো কি দিয়া আছে চোৱা 2 নম্বৰটো কি দিয়া আছে px = x⁴ + x³ + x² + x + 1 তো এতিয়া চোৱা p আমাক -1 কৰিব দিছে তো কি হ'ব -1 to -1 whole to the power 4 plus -1 whole cube plus -1 square plus -1 plus 1 এক হৈ যাব -1 হ'ব plus 1 -1 plus 1 এইটো ক্যান্সেল করল এইটো ক্যান্সেল করল তো এক বাকি থাকিল এতেকে ভাগশেষটো যেহেতু শূন্য নহল কি হ'ব x + 1 এইটোৰ এটা উৎপাদক নহয় এটা উৎপাদক নহয় এটা উৎপাদক নহয় বুজি পাইছা নে নাই একেবাৰে সহজ হয়নে নহয় এতিয়া চোৱা 3 নম্বৰটো তোমালোকে কৰিবা ঘৰত ট্রাই কৰিবা 4টো চোৱা কি দিয়া আছে px = x³ - x² - 2 + √2 হোল x + √2 যত আমি x ৰ ভ্যালু কিমান ধৰিম -1 তো -1 কিউব -1 স্কয়ার -2 + √2 -1 + √2 -1 একো -1 -2 এটো কি হ'ব -a +2 আকৌ এটো কি হ'ব -a
প্লাছ ৰুট 2 আকৌ প্লাছ ৰুট 2 মাইনাছ 2 প্লাছ 2 প্লাছ 2 ৰুট 2 তো এইটো কেনসেল করল 2 ৰুট 2 থাকিল এতেকে উৎপাদক নহয় বুজি পাইছা যেহেতু আমি ভাগফল কি পালো ভাগশেষ কি পালো শূন্য নাপালো সেইকাৰণে উৎপাদক নহয় বুজি পাইছা নিশ্চয় এতিয়া তোমালোকৰ কি আছে 2.4 ৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে চোৱা আমাক কি সুধিছে যে প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা আমি তেনেকে ভাগশেষ 0 পাও নাই চাম px = হ'ব 2x³ + x স্কয়ার - 2x - 1 আমাক gx = দিয়া আছে x + 1 অৰ্থাৎ x + 1 = 0 যদি ধৰো তো x ৰ ভ্যালু কি হ'ব -1 তো এটা p আমি -1 ধৰিম 2 * -1 হোল কিউব প্লাস -1 হোল স্কয়ার -2 * -1 -1 তো -2 প্লাস 1 আকৌ এটো প্লাস 2 -1 ক্যান্সেলাইজ গল 0 এতেকে উৎপাদক হয় হয়নে নহয় বুজি পাইছা নিশ্চয় তাৰ পিছত চাবা 2 নম্বৰটো চোৱা কি দিয়া আছে px = x³ + 28x স্কয়ার + 28x + 1 যত আমাক gx = দিয়া আছে x + 2 আমি যদি 0 বুলি ধৰো x = কি হ'ব -2 অৰ্থাৎ কি হ'ব p -2 = -2³ + 3 * -2 স্কয়ার + 3 * -2 + 1 হয়নে তো এটো কি হ'ব -8 প্লাস 2 দুগুণ 4 4 3 গুণ 12 মাইনাস 3 দুগুণ 6 আৰু এটো কি হ'ব +1 8 6 -14 + 13 সমান হ'ব -1 এতেকে উৎপাদক নহয় বুজি পাইছা নে পোৱা নাই একেবাৰে ইজি হয়নে নহয় এতিয়া চোৱা 3 নম্বৰটো চোৱা কি আছে 3 নম্বৰটো কি আছে px = x³ - 4x স্কয়ার + x + 6 হয়নে যত gx = আমাক দিয়া আছে x - 3 এটো যদি 0 বুলি ধৰো তেতিয়া হলে x = কি হ'ব 3 হৈ যাব তো px ৰ ভ্যালু আমি 3 বুলি ধৰিলো 3³ - 4 * 3 স্কয়ার + 3 + 6 হয়নে নহয় 3 গুণ 9 3 গুণ 27 - 3 3 গুণ 9 9 4 গুণ 36 + 3 + 6 তো এতিয়া ইয়াতে চোৱা 27 3 30 30 6 37 36 - 36 = 0 এতেকে উৎপাদক হয় বুজি পাইছা নাই উৎপাদক আমি কেতিয়া পাম যে যেতিয়া আমি x ৰ ভ্যালুটো বহুৱাই দিয়াৰ পিছত তাৰ টোটাল ৰাশিটোৰ ভ্যালু যদি শূন্য পাও তেতিয়া হলে হি এটা উৎপাদক হ'ব আৰু যদি শূন্য নাপাও তেতিয়া হলে উৎপাদক নহয় হয়নে তো তোমালোকক আজি ক্লাছটোৰ এখিনিয়ে তোমালোকে আকৌ এবাৰ ক্লাছটো যিখিনি শিকালো ভালদৰে তোমালোকে ঘৰত কৰি চাবা কিবা যদি বুজি নোপোৱা থাকে তেতিয়া হলে মোক জনাবা মই নিশ্চয় আগৰ ক্লাছত তোমালোকক হেতু বুজাই দিম